हेलो स्टूडेंट्स, आज आमी दशम श्रेणीर गणित विषयर अनुशीलनी R2 क्वेश्चन नम्बर 7 करिब गई आसो। क्वेश्चन नम्बर 7 दिया आछे सेनार कैम्प एटात नायकजने 1764 जन सैन्यक बर्गाकार रूपत एनेदरे ठिय कराले जाते दीघे पथालिए शारीबुरत समान संख्यक सैन्य थाके। प्रति शारीत केइजनকৈ सैन्य आछिल। तार माने केनेকৈ सैन्यबिलाকক सजाइছিলে बर्गाकारत सजाइছিলে। प्रथमत जानिब लागिब बर्ग माने कि। बर्ग माने হৈছে এটা চতুৰ্ভুজ যত চাৰিওটা বাহুৰ যোগ সমান হয়, এটো হ'ব লাগিব। গতিকে এইটো এটা বৰ্গ আৰু এইটো কি হয় আয়তক্ষেত্ৰ হয়। ঠিক আছে, এইখিনি মই কিয় কৈ আছো, ইয়াতে কি ৰিলেশন আছে হেতু বুজি পাবা ভিডিওটো গুটেই চালে। গতিকে এতিয়া ইয়াতে কৈছে যে যিমান সৈন্য আছিলে সৈন্যবিলাকক কেনেকৈ সজাইছে বৰ্গাকাৰ ৰূপত সজাইছে আৰু কৈছে এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। ওকে, এনেও যদি এইখিনি লাইন দিয়া নাথাকিলেহেঁতেন তথাপি তুমি বুজি পাব লাগিব যে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য আছে। কিয়? কাৰণ কি বৰ্গ হ'বলৈ কি হ'ব লাগিব, গোটেইকেইটা সাইড সমান হ'ব লাগিব নে নাই, গোটেইকেইটা বাহু সমান হ'ব লাগিব। গতিকে বৰ্গাকাৰ কোৱাৰ লগে লগে সেইটোৱে বুজায় যে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকিব। এতিয়া কৈছে প্ৰতি শাৰীত তেতিয়াহ'লে কিমানজনকৈ থাকিব। এই ডাঙৰ অংকৰ সংখ্যাটো সলভ কৰাৰ আগতে মই তোমালোকক আৰু এটা এক্সাম্পল দি বুজাই দিওঁ, উদাহৰণ দি, যাতে তোমালোকৰ বাবে সহজ হয় বস্তুটো। ইয়াৰে বহুতে জানিব যে এইটোৰ ৰুট উলিয়াব লাগিব বুলি, কিন্তু যদি সোধা হয় যে কি কি কাৰণত এইটো ৰুট উলিয়াব লাগিব, মেথছটো পঢ়ি কি বুজিলা, তেতিয়া কিন্তু ক'ব নোৱাৰে বহুতে। গতিকে এই উদাহৰণটো মই লৈ আহিছোঁ তোমালোকৰ বাবে। এতিয়া সাপোজ তোমাৰ সৈন্য আছে 16 জন, ধৰি লোৱা সৈন্য কিমানজন আছে 16 জন আছে আৰু বৰ্গাকাৰ ৰূপত সজাব লাগে। প্ৰতি শাৰীতে কি হ'ব লাগে, দীঘে পথালিয়ে কি হ'ব লাগে, সমান সংখ্যক সৈন্য থাকিব লাগে। এতিয়া চোৱাচোন 8 2 গুণ 16 হয় আৰু 4 4 গুণ 16 হয়, হয়নে? এতিয়া যদি মই 8 জন সৈন্যক এনেকৈ বহাই দিওঁ 3 4 5 6 7 8, আকৌ 8 জনক বহাই দিলোঁ, তেতিয়াহ'লে 16 জন হ'ল, দুটা শাৰী হ'ল। কিন্তু এইটোৱে জানো কুৱেশ্যনটো হেৰি কৰিছে, ছেটিছফাই কৰিছে, মানি চলিছেনে? নাই চলা। কিয় চলা নাই? ইয়াত 16 জনক ভাগ কৰি দিছে হয়, কিন্তু কি হৈছে দীঘে এইটো ইমান দীঘল হৈ গৈছে, কিন্তু পথালিয়ে চোৱাচোন ইমান কণ হৈ গৈছে। গতিকে এইটোতো হ'ব নোৱাৰে। এতিয়া চোৱাচোন 4জন 4জনকৈ বহাই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, দেখিছানে? এতিয়া কি হ'ল, তোমাৰ বৰ্গাকাৰ হৈছেনে নাই? ইয়াতো যিমান ইয়াতো সিমানেই লেন্থটো, লেন্থ আৰু ব্ৰেড মানে দীঘ আৰু প্ৰস্থ। গতিকে এইটো কি হৈ যাব, তেতিয়া এইটো হৈ যাব বৰ্গাকাৰ। কিন্তু তুমি যদি চোৱা এইটো কি হৈ আছে, আয়তাকাৰহে হৈ আছে। সেইকাৰণে মই বৰ্গ আৰু আয়তৰ কথা আগতে কৈ লৈছোঁ ভিডিঅ'ৰ প্ৰথমতে। এতিয়া 16 নহয় পেলাই যদি 25 লোৱা, 25টোও চোৱাচোন, 25টো কৰিলে তুমি যদি এনেকৈ ভাগ কৰা 5 5 5 5 আৰু এটা 5, গোটেইকেইটা গণি চালে তুমি চাবা ইয়াতে 25 আছে। 25 জন সৈন্য হ'লে এনেকৈ ভাগ কৰিব লাগিব। কিয়? কাৰণ বৰ্গাকাৰ ৰূপত কৈছে, এনেকৈ ভাগ কৰিলেহে তুমি কি পাবা, বৰ্গৰ ৰূপত পাবা। গতিকে এতিয়া যদি প্ৰতি শাৰীত কেইজনকৈ উলিয়াব লাগে, কেইজনকৈ আছে, 5 জনকৈ আছেনে নাই, 5 5কৈ গৈছোঁ। তেনেকৈয়ে 16 জন থাকোঁতে 4 4কৈ গৈছোঁ। এতিয়া মই কেনেকৈ গম পালোঁ যে ক'ত 4 হ'ব ক'ত 5 হ'ব? একো কৰা নাই, মই জাষ্ট ইয়াৰে বৰ্গমূল উলিয়াই লৈছোঁ। √25 যেতিয়া কৰিছোঁ তেতিয়া 5 হৈছে। সেইকাৰণে যদি কোনোবাই সোধে যে এই কুৱেশ্যনটোত আমি বৰ্গমূল কিয় উলিয়াম, এই দুটা উদাহৰণেৰে তুমি ধুনীয়াকৈ বুজাই দিব পাৰিবা বা নিজেও বুজিব পাৰিবা। আশা কৰিছোঁ ক্লিয়াৰ হৈছে। যদি কিবা ডাউট থাকে সুধিবা, আৰু যদি এক্সপ্লেনেশ্যনবিলাক ভাল লাগে লাইক এটা কৰি দিবা, তেতিয়া মই এটলিষ্ট গম পাম যে তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, তোমালোকে বুজি পাইছা। গতিকে এতিয়া হেৰিটো আৰম্ভ কৰোঁ, সমাধান।
ইয়াতে তুমি লিখিবও পাৰা বা ডাইৰেক্ট কৰিবও পাৰা, লাষ্টত লিখি দিলে হ'ল। ইয়াতে লিখিব পাৰা যে মুঠ সৈন্য বা সৈন্যৰ সংখ্যা ইকুৱেল টু 1764 জন লিখিলা। এতিয়া আৰু বেলেগ একো লিখাৰ দৰকাৰ নাই, এতিয়া বুলি লিখি পেলাই ডাইৰেক্ট কৰিব পাৰিবা। ইয়াতে তুমি এতিয়া জানিব লাগিব হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল উলিয়াব পাৰি। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰেও পাৰিবা, মই দুয়োটাই শিকাই দিম তোমালোকক যাতে তোমালোকৰ সুবিধা হয়, যিকোনো এটা মেথডত কৰিলে হ'ল। এতিয়া মৌলিক উৎপাদক বিশ্লেষণটো কি কৰিম, যিহেতু ইয়াতে 4 আছে একক স্থানত আৰু একক স্থানত 0, 2, 4, 6 বা 8 থাকিলে 2ৰে বিভাজ্য হয়, গতিকে আমি হৰণ কৰি দিম। আকৌ যাব, গতিকে 2ৰে হৰণ কৰিম। এইবাৰ কিন্তু 2ৰে হৰণ কৰিব নোৱাৰি, কিন্তু ইয়াক 3ৰে হৰণ কৰিব পাৰি। কিয় কাৰণ 4 + 4 + 1 তাৰমানে গোটেইকেইটা নাম্বাৰ ইয়াতে যিকেইটা নাম্বাৰ আছে সেইকেইটা নাম্বাৰক যদি তুমি যোগ কৰি দিয়া আৰু যোগ কৰাৰ পিছত যিটো নাম্বাৰ পাবা সেইটো যদি 3ৰে বিভাজ্য হয়, তেতিয়াহ'লে তুমি জানিবা যে এই সংখ্যাটোও 3ৰে বিভাজ্য। গতিকে আমি ভাগ কৰি দিম। হৈ গ'ল। এতিয়া কি আহিছে 147। আকৌ চোৱাচোন এইটো যায়নে নাই, 4 × 1 = 5 আৰু 7 হ'লে 12, গতিকে এইটো 3ৰে বিভাজ্য। হৈ গ'ল। এতিয়া 49 হ'লে 7 × 7 কৰিলে কি হয় 49 হয়, গতিকে আমি কি পাম এতেকে 1764 বা ডাইৰেক্টও লিখিব পাৰা √1764 = √2 × 2, 3 × 3, 7 × 7 কৰিলা। কৰাৰ পিছত এইটো এযোৰ আছে এটা আহিব, ইয়াতে এযোৰ আছে এটা আহিব, আকৌ ইয়াতে এযোৰ আছে এটা আহিব, কিমান পাবা তেতিয়াহ'লে এইটো হৈ গ'ল 640 আছে এনেকৈ। এতিয়া ইয়াতে শেষ কৰিব পাৰা, নাইবা যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব নিবিচাৰা তেতিয়াহ'লে মই আৰু এটা বিকল্প পদ্ধতি দেখুৱাই দিছোঁ, যিটো বহুত দৰকাৰী হয় আৰু যিটো তোমাক লাগিয়ে থাকে বেছিভাগ সলভ কৰোঁতে, বৰ্গমূল উলিয়াওঁতে। মৌলিক উৎপাদক বিশ্লেষণ মৌলিক উৎপাদকৰ দ্বাৰা উলিয়াই পেলাই হৰণ পদ্ধতিৰে। এইটোৰ কাৰণে কি কৰিব লাগিব, সদায় একক স্থানৰ পৰা দুটা দুটাকৈ ল'ব লাগিব আমি, সদায় দুটা দুটাকৈ। আৰু যদি 3টা নাম্বাৰ থাকে ছাপ'জ দিছ, তেতিয়া কি কৰিব লাগিব, দুটা ল'লা নহয় একক স্থানৰ পৰা, ইয়াত এটা আছে এটাই ল'ম আমি, তেনেকৈ ল'ব লাগিব। তাৰপিছত কি কৰিব লাগিব, আমি হৰণ কৰোঁতে যেনেকৈ যদি 17 আৰু এইটো আছে তেতিয়াহ'লে আমি কি কৰি দিম 8 × 2 = 16 কৰি দিম, হয়নে? এইটো হৈ যাব হৰণ পদ্ধতি। কিন্তু যেতিয়া তুমি বৰ্গমূল উলিয়াবা, বৰ্গমূলত কিন্তু এনেকৈ নহয়। বৰ্গমূলত কি কৰিব লাগিব, ইয়াত যিটো সংখ্যা বহাবা ইয়াতো সেম সংখ্যাই বহুৱাব লাগিব। গতিকে 4 বহুৱাব লাগিব, 3 × 3 = 9 আৰু 4 × 4 = 16, কিন্তু 5 × 5 = 25 বেছি হৈ যায়, গতিকে 4 × 4 = 16 বহুৱাব লাগিব। হৈ গ'ল। ইয়াতে 1 পালা বিয়োগ কৰি। এতিয়া এটা সংখ্যা আনিলে নহ'ব, এই যে দাগ দি থৈছোঁ তাৰ মানে হৈছে এযোৰ আনিব লাগিব, তো 164 আহিব। এতিয়া যিটো তুমি ইয়াতে পাবা এই সংখ্যাটোক সদায় কি কৰিব লাগিব, ডাবল কৰিব লাগিব। ডাবল আৰু স্কুৱেৰৰ মাজত কনফিউজ নহ'বা, বহুতে কি কৰি দিয়ে 4 আছে গতিকে 4 × 4 ইয়াতে 16 বহাই দিয়ে। এইটোক স্কুৱেৰ কৰিব নালাগে, এইটোক কৰিব লাগে ডাবল, মানে 4 × 2 = 8, 2ৰে পূৰণ কৰিব লাগে। এতিয়া কি কৰিব লাগিব, ইয়াতে এটা এনেকুৱা নাম্বাৰ বহুৱাব লাগিব যিটো তুমি ইয়াতো বহুৱাবা, ঠিক আছে? গতিকে এতিয়া কি নাম্বাৰ বহাব পাৰি, ইয়াতে চোৱাচোন 8 আছে আৰু ইয়াতে 4 আছে নহয় একক প্লেছত, গতিকে একক স্থানত, গতিকে 2 আৰু 2 যদি বহুৱাত 2 × 2 = 4, 8 × 2 = 16 পালা 164, গতিকে ইয়াতে বহাই দিলে হৈ গ'ল 164। এইটো ভাগশেষ 0 হ'ল মানে কি হৈ গ'ল, এইটো বৰ্গমূল 42, এইটো হ'ব বৰ্গমূল। গতিকে এনেকৈও কৰিব পাৰা হৰণ পদ্ধতিৰে, নাইবা মৌলিক উৎপাদক বিশ্লেষণ যিটো পদ্ধতি আছে বৰ্গমূল নিৰ্ণয়ৰ বাবে সেইটোও কৰিব পাৰা।